এইবাৰ কৰোনা নহয় ৰঙা চিনৰ ভাইৰাছ। এইবাৰ বিশাখাপট্টনমত LG পলিমাৰ উদ্যোগত ৰাসায়নিক গেছ নিগত। প্ৰতিটো মুহূৰ্তত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। বিষাক্ত গেছ থাইৰিন নিগত হোৱাৰ ফলত মৃতকৰ সংখ্যা 13 জনলৈ বৃদ্ধি পায়। বিশাখাপট্টনমত এতিয়া ভয়ংকৰ পৰিৱেশ। এটা ফাৰ্মা কোম্পানীৰ পৰা নিগত হৈছে এই থাইৰিন নামৰ গেছবিধ। এই গেছে 3 কিলোমিটাৰ পৰ্যন্ত বিয়পি পৰিছে আৰু এই গেছ মানুহৰ দেহত সোমোৱাৰ লগে লগে মানুহৰ মৃত্যু মুখত পৰাটো 100% বুলি জানিব পৰা গৈছে। ষ্টুডিঅ'ত মই দীপাঞ্জলি সোণোৱাল আৰু আপোনালোকে চাই আছে NT নিউজ অসম নৰ্থ ইষ্ট।